এই 1983 চনৰ দৰে ৰক্তাক্ত এটা অসম কোনোবাই গঢ়িব আৰু তাৰ ভুক্তভোগী হ'ব, তাৰ বলি হ'ব এই সংখ্যালঘু মুছলমানসকল, এই মিয়া মুছলমানসকল। সংখ্যালঘু মুছলমানসকলক শত্ৰু হিচাপে অসমত চিহ্নিত কৰাৰ যি এক পৰিকল্পনা, সেই পৰিকল্পনা প্ৰতিহত কৰাৰ বাবে, সেই পৰিকল্পনা উচিত ধৰণে প্ৰতিবাদ কৰাৰ বাবে বিধানসভালৈ উপযুক্ত নেতা যদি আপোনালোকে পঠিয়াব নোৱাৰে, 1983 চনৰ 18 ফেব্ৰুৱাৰীৰ এটি কুঁৱলীয়ে ঢকা পুৱা নগাঁৱৰ নেলিৰ ধাননি পথাৰ ৰূপান্তৰিত হৈছিল নৰকলৈ, য'ত নিৰীহ মুছলমান, নিৰীহ মিয়া মুছলমানক বাছি বাছি হত্যা কৰা হৈছিল। চৰকাৰী হিচাপ মতে সেই সংখ্যা আছিল 2191 গৰাকী, কিন্তু তাৰ ঊৰ্ধত গৈ এগৰাকী সাহসী সাংবাদিক, দ্য ইণ্ডিয়ান এক্সপ্ৰেছৰ এগৰাকী সাহসী সাংবাদিক হেমেন্দ্ৰ নাৰায়ণে প্ৰত্যক্ষদৰ্শী হিচাপে সেই মৃত্যুৰ সংখ্যা 10,000তকৈ অধিক বুলি দাবী কৰিছে। 1983 চনৰ 18 ফেব্ৰুৱাৰীৰ সেই ৰক্তাক্ত পুৱাটো গোটেই বিশ্বৰ ইতিহাসত চিহ্নিত হৈ ৰৈছে যে দ্বিতীয় বিশ্বযুদ্ধৰ পিছৰ আটাইতকৈ ডাঙৰ গণহত্যা হিচাপে। এটা পূৰ্ব পৰিকল্পিত ষড়যন্ত্ৰৰ অংশ হিচাপে ঘৃণাৰ ৰাজনীতি, বিদ্বেষৰ ৰাজনীতি বিয়পাই পূৰ্ব পৰিকল্পিতভাৱে, উদ্দেশ্য প্ৰণোদিতভাৱে এই মিয়া মুছলমানসকলক নিঃশেষ কৰি দিয়াৰ পৰিকল্পনাৰে, ষড়যন্ত্ৰৰে আবাল বৃদ্ধ বনিতা শিশু সকলোকে কোনো ধৰণৰ ৰেহাই নিদিয়াকৈ বৰ নিৰ্মমভাৱে ঘপিয়াই হানি খুচি হত্যা কৰা হৈছিল। 1983 চনৰ সেই ৰক্তাক্ত দিনবোৰৰ কথা আজি হয়তো ৰজাঘৰীয়াই পাহৰিছে, কিন্তু ক্ষতিগ্ৰস্ত মিয়াসকলে কিন্তু সেই 1983 চনৰ ৰক্তাক্ত ইতিহাস কেতিয়াও পাহৰিব নোৱাৰে। আজি শাসনৰ গাদীত যিসকল বহিছে, আজি যিসকল মন্ত্ৰী হৈছে, যিসকল বিধায়ক হৈছে, সেইসকলে হয়তো সেই দিনবোৰ পাহৰিছে। মিয়া সম্প্ৰদায়ক প্ৰতিনিধিত্ব কৰি, সংখ্যালঘু মুছলমানসকলক প্ৰতিনিধিত্ব কৰি বহু মন্ত্ৰী, বহু বিধায়ক হল, কিন্তু কোনেও এবাৰলৈও সেই নেলি গণহত্যাৰ সুবিচাৰৰ কথা বিধানসভাত উত্থাপন কৰা পৰিলক্ষিত নহল। বৰ দুখ আৰু পৰিতাপৰ বিষয় যে 42টা বছৰ অতিক্ৰম হল, কিন্তু নেলিৰ যি গণহত্যা তাৰ সুবিচাৰ নহল। নেলিৰ যি গণহত্যা তাৰ ন্যায় কিন্তু আজিলৈ ভুক্তভোগীসকলে নাপালে। বৰ বিভৎস ধৰণে এটা গণহত্যা সংঘটিত হল, যি গণহত্যা বিশ্ব ইতিহাসত এক জঘন্য গণহত্যা হিচাপে চিহ্নিত হৈ ৰৈছে। তাক লৈ কোনেও কতো মুখ খোলা আমি দেখিবলৈ নাপালো। বৰ দুৰ্ভাগ্যজনক। আজি সেই গণহত্যা সম্পৰ্কে যি গ্ৰন্থ প্ৰকাশ হৈছে, সেই গ্ৰন্থত কোৱা হৈছে যে এই যি গণহত্যা, এই গণহত্যা কোনো এক হঠাৎ হোৱা গণহত্যা আছিল। এই গণহত্যা আছিল পূৰ্ব পৰিকল্পিত। আজি যিসকলে দ্য নেলি মাছাকাৰ অফ 1983 এজেন্সি অফ ৰাইটাৰ্ছ মাকিকো কিমুৰাৰ এই গ্ৰন্থখন যিসকলে পঢ়িছে, তেওঁলোকে নিশ্চয় জানে যে সেই গ্ৰন্থখনত উল্লেখ আছে এই হত্যাকাণ্ডৰ আচল ৰহস্য, এই হত্যাকাণ্ডৰ আচল কাহিনী। তাত স্পষ্টকৈ কোৱা হৈছে যে এই গণহত্যা আছিল বিজেপি আৰু RSSৰ সন্মিলিত প্ৰচেষ্টাৰ এটা অংশ। বিজেপি আৰু RSSৰ কৰ্মীসকলে অসমত আৰম্ভ হোৱা অবৈধ বিদেশী বিতৰণৰ আন্দোলনটোক মুছলমান
বিৰোধী আন্দোলন হিচাপে চিহ্নিত কৰিবলৈ গৈ বিভিন্ন ঠাইত উত্তেজক বক্তব্য ভাষণ প্ৰদান কৰিছিল, যাৰ পৰিণতিত সহজ সৰল অসমীয়া মানুহে লাহে লাহে বিজেপি আৰু RSSৰ সেই প্ৰৰোচনাত সেই সময়ত এই যি অবৈধ বিদেশী খেদা আন্দোলনটো তাক তেওঁলোকে লাহে লাহে পাকে প্ৰকাৰে মুছলমান বিদ্বেষ তাত সোমোৱাই ল'লে। মানুহৰ মন মগজুত সোমোৱাই দিয়া হ'ল যে এই খাটি খোৱা মিয়াসকল, সংখ্যালঘু সম্প্ৰদায়ৰ মুছলমানসকল হিন্দু অসমৰ বাবে এক ভয়ংকৰ বিপদ। অসমত কেৱল হিন্দুত্ববাদ প্ৰতিষ্ঠা কৰাৰ ক্ষেত্ৰত এই মুছলমানসকল এক বাধা, এনেধৰণৰ এক নেৰেটিভ সৃষ্টি কৰিবলৈ যত্ন কৰা হৈছিল, যাৰ বাবে এনেদৰে গণহত্যাবোৰ সংঘটিত হৈছিল। সেই সময়ত প্ৰয়াত অটল বিহাৰী বাজপেয়ী প্ৰমুখ্যে বিজেপি